আজি বৰপেটা জিলা বাগবৰ সমষ্টিৰ সোণাবাৰীত ৰাইজৰ দলৰ সভা ও কমিটি গঠন কৰা হয়। উক্ত সভাত উপস্থিত থাকে বাগবৰ সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী মন্দিয়া আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক লুৎফৰ ৰহমান ডাঙৰীয়া। লগতে উপস্থিত থাকে অন্যান্য সন্মানীয় ব্যক্তিসকল। উক্ত সভা ও কমিটি গঠনত মূল্যৱান ভাষণ প্ৰদান কৰে লুৎফৰ ৰহমান আৰু অসম সংযুক্ত আঞ্চলিক দলৰ বৰপেটা জিলাৰ মুখ্য আহ্বায়ক গুণজিৎ শৰ্মা লগতে আব্দুৰ ৰেজাক ডাঙৰীয়া। সভাত উপস্থিত থাকে সোণাবাৰীৰ স্থানীয় লোকসকল। মই 2021 চনত বাগবৰ সমষ্টিত ৰাইজৰ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিম বুলি সিদ্ধান্ত লৈছোঁ। এটা দলে মোক যদি টিকেট দিয়ে তো মইতো 2021 চনত নিৰ্বাচনত নামি আৰু মোৰ এটা দৃঢ় বিশ্বাস আছে, যিহেতু মই দলৰ হৈ কাম কৰি আছোঁ, মই টিকেট পাব লাগিব। তো দলে যদি মই নিশ্চিতভাৱে 2021 চনৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিম। আৰু এই কথাটো লৈ বাগবৰ সমষ্টিত বিভিন্ন ঠাইত প্ৰায় চুকে কোণে মই ঘূৰিম, যথেষ্ট ঠাইত মই ঘূৰিছোঁ, মিটিং কৰিছোঁ, মানুহৰ লগত মত বিনিময় কৰিছোঁ, ৰাইজৰ কি অভাৱ অভিযোগ এই সম্পৰ্কে বুজ লৈছোঁ আৰু ৰাইজক মনৰ কথাটো কৈছোঁ। তো ৰাইজে তেতিয়া মোক তেখেতসকলৰ পৰা মই আশীৰ্বাদো পাইছোঁ, যথেষ্ট ভাল সঁহাৰি পাইছোঁ। ৰাইজে মোক সমৰ্থন কৰিম বুলি কৈছে আৰু ৰাইজৰ মাজত অখিল সম্পৰ্কে যিটো এটা ধাৰণা আছে, এই ধাৰণাটো চাই বা অখিলৰ প্ৰতি যে মানুহৰ এটা ভাল এটা বৰপেটা জিলাৰ ৰাইজৰ দলৰ মুখ্য আহ্বায়ক, সেই বিষয়ে আপুনি কি ক'ব? বাগবৰ সমষ্টি নাই, এতিয়াও তাৰমানে আমাৰ পূৰ্ণাংগ কমিটি গঠন হোৱা নাই। মুখ্য আহ্বায়ক হিচাপে মোক স্বীকৃতি এতিয়াও দিয়া নাই। তথাপিও কোৱা শুনো আৰু যি নহওক সেইটো পৰৱৰ্তী কথা, আমাৰ ভিতৰুৱা কথা। এতিয়া কথা হ'ল কি, আমাৰ ৰাইজৰ দলৰ মুখ্য উদ্দেশ্যটো হ'ল UDF আৰু কংগ্ৰেছৰ ষড়যন্ত্ৰমূলক শাসন ব্যৱস্থা আৰু বিজেপিৰ হিটলাৰী শাসন ব্যৱস্থাৰ পৰা অসমক মুক্ত কৰিব লাগে, অসমবাসীক মুক্ত কৰিব লাগে। এই হ'ল আমাৰ মুখ্য উদ্দেশ্য। আৰু যিহেতু অখিল গগৈ, হয়, কৃষক নেতা অখিল গগৈ প্ৰায় 1 বছৰমান পাৰ হৈ গ'ল, সি কাৰাবন্দী হৈ আছে। যিহেতু যোৱা 8 তাৰিখত তেওঁক মুক্তি দিয়াৰ কথা আছিল, সেই বিষয়ে আপুনি কি ক'ব, যিহেতু দিয়া নাই? এতিয়াতো মই ফেচবুকতো লিখিছোঁ এই কথা যে অখিল গগৈৰ ওপৰত এটা কেছ জাপি দি, এটা গোচৰ জাপি দি তেওঁক 1 বছৰ কাল ৰাখিলে আৰু তেওঁলোকৰ ৰাখি থ'বৰেই মন, যিহেতুকে তেওঁলোকে অপপ্ৰচাৰ কৰি যিকোনো উপায়ে শাসনলৈ আহিব লাগে। এই হ'ল বিজেপিৰ ষড়যন্ত্ৰ, কংগ্ৰেছৰো UDFৰো ষড়যন্ত্ৰ সেই একেই। কিন্তু কথাটো হ'ল কি, আমি যদি অখিল গগৈক আকৌ কিবা কিবি গোচৰত বান্ধি থ'ব খোজে, লকআপৰ ভিতৰত কাৰাৰুদ্ধ কৰি ৰাখিব বিচাৰে, কাৰাৰুদ্ধ কৰাৰনো কিমান হেঁপাহ চৰকাৰৰ, আমি পূৰাই দিম। আমি 1 লক্ষ মানুহ একেদিনে গৈ জেলত সোমাম। আমি সেইটো কথা আলোচনা কৰি আছোঁ, কথা বতৰা চলি আছে। 1 লক্ষ মানুহ জেলতনো কিমান জেগা আছে আমি চাই ল'ম।